পুনৰবাৰ ৰাজ্যত এক ভয়ানক দলবদ্ধ বলাৎকাৰৰ ঘটনা গুৱাহাটী মহানগৰীৰ আমিনগাঁৱত নিজৰ ভাড়াঘৰৰ মালিক পুত্ৰ আৰু তিনি বন্ধুৰ নৃশংস অত্যাচাৰৰ বলি হল এগৰাকী যুৱতী পুনৰবাৰ ভুলুণ্ঠিত হল মানুহ হোৱাৰ গৌৰৱ মহানগৰীত জঘন্য দলবদ্ধ বলাৎকাৰ আমিনগাঁৱত 4 নৰপিশাচৰ নাৰকীয় কাণ্ড ভাৰতীয় যুৱতীক বলাৎকাৰ মালিক পুত্ৰৰ গ্ৰেপ্তাৰ হল 4 ধৰ্ষণকাৰী মনুষ্যত্বক কবৰস্থ কৰাই 4 নৰপিশাচ সতীশ কলিতা আমিনগাঁৱৰ কালিবাৰীৰ সতীশৰ ঘৰত ভাড়াতীয়া হিচাপে থকা এগৰাকী যুৱতীৰ ওপৰত জপিয়াই পৰিল সতীশ আৰু তাৰ 3 পাখণ্ড বন্ধু প্ৰাঞ্জল দাস তুতুমণি কলিতা আৰু মানৱ দাস নগাঁও জিলাৰ এক মহকুমা সদৰৰ পৰা আহি জীৱিকাৰ তাৰণাত গুৱাহাটীৰ আমিনগাঁৱৰ কালিবাৰীত সুশীল কলিতাৰ ঘৰৰ এটা কোঠাত ভাড়াতীয়া হিচাপে আছিল দুৰ্ভগীয়া যুৱতীগৰাকী এটা কোম্পানীত অস্থায়ী শ্ৰমিকৰ চাকৰি পূৰ্বৰে পৰা ভাড়াঘৰৰ মালিকৰ নৰাধম পুত্ৰ সতীশে অশালীন ইংগিত দি আহিছিল যুৱতীগৰাকীক অভিশপ্ত শনিবাৰ আমিনগাঁৱত নিশা এক বিহু অনুষ্ঠান সতীশৰ ঘৰৰ সকলো বিহু চাবলৈ গল সুযোগৰ অপেক্ষাত থকা সতীশে মাতি আনিলে মানৱ দাস নামৰ নিজৰ পাখণ্ড বন্ধুজনক মদ মাংসৰে মাতাল হল দুয়ো মাটি পঠিয়ালে একেই নৰাধম বন্ধু তুতুমণি কলিতা আৰু প্ৰাঞ্জল দাসক মদ মাংসৰে মহাভোজ খাই পৰিকল্পনা চূড়ান্ত যুৱতীগৰাকীৰ কোঠাৰ দৰ্জা গুৰিয়াই ভাঙি সোমাই গল 4 নৰকৰ কীট আৰু উৰে নিশা অমানসিক নিৰ্যাতন চলিলে এমুঠি ভাতৰ তাৰণাত আপোন ঠাই এৰি প্ৰবাসত ভাড়াতীয়া হিচাপে দিন কটোৱা যুৱতীগৰাকীৰ ওপৰত ফাংচন চাবলৈ গুচি গৈছিলে আৰু মালিকৰ পুতেকহে আছিলে পুতেকৰ লগত আৰু ভাড়াতীয়া এটা ল'ৰা আছিলে আৰু বাহিৰৰ 2টা ল'ৰা আছিলে সিহঁতিকেইটা তলা চলা ভাঙি মোক মানে ৰেপ কৰিছে গোটেইকেইটা সিহঁতি 3টামান বজালৈকে আছিলে মই যেতিয়া কান্দিছোঁ হেৰি কৰিছোঁ তেতিয়া এটাই কৈছে মালিকৰ পুতেকে কৈছে মাৰি পেলাই নদীত পেলাই দিওঁ নেকি তেতিয়া মানৱ বুলি কোৱা ল'ৰাটোৱে কৈছে নাই জীয়াই থাকক কেতিয়াবা আমাৰ কামত আহিব কাল নিশা তুৰন্ত পৰিল পুৱা পোহৰ হোৱাৰ পিছত আমিনগাঁও থানাত উপস্থিত হল গৈ সাহসী যুৱতীগৰাকী লগে লগে পোহৰলৈ আহিল দলবদ্ধ বলাৎকাৰৰ এই ভয়ংকৰ কাহিনী আমিনগাঁও আৰক্ষীয়ে তৎপৰতাৰে আটক কৰিলে 4 দুৰ্বৃত্তক ধৰ্ষণকাৰী ধৰা পৰিল ঠিকেই কিন্তু এয়াই হবনে শেষ ধৰ্ষণৰ ঘটনা মানুহৰূপী 4 পিশাচক আইন আদালতে বিহিবনে চৰম শাস্তি ন্যায় পাবনে আমিনগাঁৱৰ এই নিৰ্ভয়াই দলবদ্ধ বলাৎকাৰৰ এই ঘটনা পাহৰণিৰ গৰ্ভত লীন নযাওঁতেই শেষ হবনে বিচাৰ প্ৰক্ৰিয়া কোনে উত্তৰ দিব এইবোৰ প্ৰশ্নৰ বিপুল ডেকা আৰু সাইদুল ইছলামৰ ৰিপৰ্ট Dy-365